হে গাইজ মোৰ চেনেল হিয়া সোণোৱালৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। আৰু আমি আজি প্ৰেক্টিছ কৰি আছোঁ মানে প্ৰেক্টিছৰ প্ৰথম দিন আমাৰ বোৱাৰী জেং বিহুৰ। আৰু আমি এবাৰ ভাবিছোঁ কম্পিটিশ্যন দিম, সেইবাবে বোলো আপোনালোককো দেখাই দিওঁ আমি কেনেকৈনো প্ৰেক্টিছ কৰোঁ। আৰু এয়া আমি কৰি আছোঁ, মঞ্চত কৰি আছোঁ বাৰু, যিহেতু তাত বিহু পতা নাই এতিয়ালৈকে। আৰু ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব, যিমান পাৰোঁ সিমান দেখাবলৈ চেষ্টা কৰি যাম। তাৰ পিছৰটো দিন আমি এইদৰে তলি চলিলৈ ওলাইছোঁ, দেখিছে ক'ৰবাত যাম নহয় জানো, মানে আমি নিজৰ ঘৰলৈ গৈ আছোঁ শিৱসাগৰলৈ। আৰু যিহেতু বিহু নগ'লেও নহ'ব, আৰু এই ভিডিঅ'টো 13 এপ্ৰিলৰ। আৰু মই অলপ ব্যস্তত আছোঁ বাবে ভিডিঅ'টো দিব পৰা নাই, এতিয়া দি যাম আৰু যিমান পাৰোঁ। আমি আহি ষ্টেচন পালোঁহি। আৰু এফালে মোৰ গোসাঁয়ে কিবা কিবি আনিব গৈছে আৰু পানী বটল, চিপছ, যিহেতু লাগেই সৰু ছোৱালী থাকিলে দেখিছেই। আৰু উঠি ল'লোঁ, এইদৰে ৰিজাৰ্ভেশ্যনত বহি ল'লোঁ। বেটি এইফালে হাজবেণ্ড, উঠিয়ে মানে পানী পিয়া লাগেই আৰু ঘপক ঘপক। তাৰপিছত এইদৰে ভালকৈ আৰামত বহি ল'লোঁ। আৰু বাপেক জীয়েকে মানে বহি লোৱাৰ পিছতে খোৱা ষ্টাৰ্ট কৰিয়ে দিয়ে, মানে খাওঁকৈ। তো সিহঁতি খালেই আৰু মই খোৱা নাই বাৰু, মই লাহেকৈ খাম। মোৰ যাত্ৰা আৰম্ভ হ'ল আৰু একদম আমনি লাগি যায় দেই 4 ঘণ্টাকৈ বহি যাবলৈ। লগত পোৱালি ছোৱালী থাকিলেতো আৰু আমনি লাগে, খচি থাকে কোচতে। বেটি ডাঙৰ হ'লেও কি হ'ব, একদম গাত লাগি থাকে মানে। আমি আহি এতিয়া মাৰ্ঘেৰিটা পালোঁহি। আৰু মাৰ্ঘেৰিটাতে ফোন এটা আহিলে যে মানে আমাৰ দেৱৰ আহি আছে বোলে, আমাৰ লগত যাবহি ঘৰলৈ। দেৱৰ হৈছে মোৰ খুৰীৰ ল'ৰা, গোসাঁয়ে লৈ আহিলে য'ত বহিছোঁ। আৰু সি মানে আহিবলৈ বহুত ভয় কৰিছে, যিহেতু জেনেৰেল টিকেট কাটি ৰিজাৰ্ভেশ্যনত বহিলে টিটিবিলাকে উঠাই দিয়ে। তো মানে সি খুব ভয় কৰিছে। তো আমিয়ে মানে তাক সন্তুষ্ট কৰি লৈ গৈ আছোঁ, ব'ল একো নহয়, আমি কথা পাতি দিম, যদি পইচা দিব লাগে দি দিম টিটিক, একো কথা নাই বোলো। সি বহুত ভয় কৰিছে মানে, যেনে তেনে তাক বহাই লৈ আহিছোঁ আৰু লগত, যিহেতু ঘৰৰ মানুহ ন, থাকিলে মানে ইমান ভাল লাগে নহয়নে, দুটা কথা ভালকৈ পাতিব পাৰি ট্ৰেইনত। তাকে আৰু বেলিটো চাওকচোন কিমান ধুনীয়াকৈ ওলাইছে। মই এই ভিডিঅ'টো লৈ থলোঁ। আৰু কেতিয়াবা ভাল লাগে, ৰিল চিল বনাম বুলি ভাবোঁ, কিন্তু পাহৰি যাওঁ, সেইটো ওলায়েই যায় আৰু মাথাৰ পৰা। আহি আমি তিনিচুকীয়া পালোঁহি। আজি 1 নম্বৰ প্লেটফৰ্মতে সোমালে বাৰু। আৰু বিহু বুলি ট্ৰেইনত ইমান ভিৰ, মানে কি ক'ম, দেখুৱাব পৰা নাই আপোনালোকক। ঠেলি হেঁচি বহি আছে, আনকি ৰিজাৰ্ভেশ্যনতো উঠি গৈছে, মানা কৰিলেও উঠি যাব মানে, সিহঁতে বহিবই আৰু। তাৰপৰা এইদৰে কথা পাতি পালোঁহি। তাতে চিনাকি মানুহ এগৰাকীও লগ পালোঁ, ভাল লাগিল। চিনাকি হ'লোঁ, মানে চিনাকি নাছিল আগৰ পৰা, তেনেকৈতো চিনাকি বাঢ়ে নহয় জানো। আহি পালোঁহি ট্ৰেইনৰ পৰা নামি। আৰু বেটি বেগটো মানে নেৰেই, তাই লৈয়ে ফুৰিছে চাওকচোন, এৰিয়ে নিদিয়ে। আৰু এফালে মাতিলোঁ ভাইটি এজনক, এতিয়ালৈকে অহা নাই। আমাক মানে কমচে কম 10 মিনিট নে 15 মিনিট ৱেইট কৰালে আৰু। তাৰপিছত লাহেকৈ আহিছেহি। হয়, ট্ৰেফিক বহুত জাম, যিহেতু বিহু বজাৰ নহয় জানো, একদম মানে ইমান ভিৰ। আৰু ৰাতিপুৱা শুই উঠিয়ে দেখিছোঁ এইখিনি চাওকচোন, আমাৰ ঘৰৰ কুকুৰা, হাঁহ, কুকুৰা পোৱালি, এইফালে গৰু, মাই গাখীৰ খীৰাইছে। গাঁৱত এতিয়া ভাল আৰু চব দেখা পোৱা যায় হয়নে, টাউনততো এইবিলাক নেদেখে বাৰু। তাৰপিছত গৰু গা ধোৱা দিনাখনহে আমি মানে তাৰ আগদিনাখনহে পাইছোঁ, তাকো ৰাতি, পিছদিনাখন এইবিলাক। আৰু মই গা ধুই থাকোঁতে এফালে গৰু গা ধুৱাই দিলে বোলে, চব মই দেখিয়ে নাপালোঁ, ইমান আনলাকি। তো ধুমা ধুম কাপোৰ পিন্ধি আহিছোঁ, মাহঁতি ধুৱাইও আহিলে, ভিডিঅ' কৰাও নহ'ল আৰু কোনো নকৰিলেও। আৰু ইয়াত আমাৰ ঘৰৰ ড্ৰয়িং ৰুমৰ ছাইডতে চৰাই বাঁহ লৈছে, এফালে কণী যুঁজাইছে বেটীহঁতে, এফালে দেউতা বহি আছে, এফালে বা ছোৱালী এজনী টিকলি। আৰু এফালে দেখিছেনে ল'ৰা ছোৱালীবিলাক কেনেকৈ কণী যুঁজাবলৈ কৰিছে, উৎপাত কৰি আছে। এইফালে আনিলে আকৌ ভাইটিয়ে আমলৰিটোপ, দেউতা আৰু মই আমলৰিটোপ চফা কৰাত লাগিলোঁ। মা আৰু ৰশ্মিয়ে বেলেগ কাম কৰি আছে, দেউতা আৰু মই আমলৰিটোপ বাচিছোঁ। ডলা 2-3খন, কিন্তু সময়ত এখনো নাপাওঁ, সেইবাবে কাঁহীতে উলিয়াই লৈছোঁ। তাৰপিছত লাষ্টত এখন পালোঁ আৰু ডলা, আৰু এখন পোৱাৰ লগে লগে ইখনো পালোঁ, দেখিছেনে। আনফালে আকৌ বেটি বিহুলৈ যাবলৈ হ'লেই নহয়, ভাত পানী কেইটা মানে খাই মানে ৰ'বলৈ অলপো সময় নাই আৰু উলিয়াই দিছোঁ, বিহুলৈ যায়েই। এফালে বাহঁত
মোকো লগ ধৰিছে বাৰ বলা কৈছে মই যাবই নোৱাৰোঁ মোক প্ৰত্যেকবাৰেই লগ ধৰে আৰু নহয় যিহেতু ঘৰত আলহী দুলহী আহি থাকে সেইকাৰণে মই বেটীৰ লগত মাকে পঠিয়াই দিওঁ সৰু ল'ৰা ছোৱালীবিলাকৰ লগত ডাঙৰ মানুহ পঠিয়াব লাগে নহয় সেইকাৰণে মাকে পঠিয়াই দিওঁ এইফালে বেটীহঁতি নাচনি দেখিছেনে এটি ওলালে বিহু মাৰিবলৈ এফালে চোতাল ঘৰ সাৰি গা পা ধুই মেলি ৰেডি আৰু সকলোৱে তাৰপিছত গধূলিয়া হ'লগৈ জাক চাক দিয়া ৰেডি কৰিছে এফালে দেউতা আনিলে এইবিলাক কিবাকিবি আৰু আমাৰ ঘৰৰ এইকেইটা ভুটুকা আৰু ভুটুকি দুটা আছে নহয় ইমান উৎপাত মানে এহেঁতৰ কৈছোঁ ইমান ৰাস্তাত মানুহ যাব নোৱাৰে ইমান চিঞৰে এফালে সকলোৱে জাক দিলে আমাৰ ঘৰতো দিলে এফালে নিচা দৌ খুৰী এফালে আমাৰ ঘৰত দি আছোঁ আৰু মই আহি বিচনীখন মাৰি দিছোঁ অলপ সেয়াই আৰু গাঁৱৰ পৰিৱেশ অলপ ল'ৰা ছোৱালী শিকক বুলিও লৈ যাওঁ বিহু সংক্ৰান্তি বা এনেই হ'লেও নিওঁ আৰু ল'ৰা ছোৱালী এইফালে মা কুকুৰবিলাকক ভাত দি আছে আৰু আনফালে মই একেবাৰে গধূলিয়ে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ ৰাতি মানে সন্ধিয়া হ'লগৈ আৰু বেটীহেঁতি 8-9 ঘৰমানত মাৰি আহি আমাৰ ঘৰত মাৰে সিহঁতি সৰু নহয় বেছিও মাৰিব নোৱাৰে আৰু এইফালে মই একেবাৰে পিছদিনাখন ভিডিঅ'টো কৰিছোঁ দেখিছেনে বেটী মই ৰীল এটাকে বনাই দিওঁ বোলো সেইকাৰণে ৰীলটো বনাই দিলোঁ যোৱা আগে তাই আকৌ বাটলৈ চাই আছে মোৰ দেৰি হৈছে নেকি বুলি বনাবলৈ মন নাই তথাপি বনাই দিলোঁ আৰু তাৰপিছত গৈ সন্ধিয়া হ'লগৈ আমি এইদৰে জেতুকা লগালোঁ জেতুকা লগোৱাটোতো নিয়ম আৰু লগাবই লাগে নহয় জানো তো কি ক'ম আৰু আমিও পিছা নাছিলোঁ খুৰীহঁতৰ ঘৰৰ পৰা আনিলোঁ দেউতাক ক'লোঁ শহুৰ দেউতাক যোগ নালৈ আহক কি বোলো লগাবলৈ খুব মন গৈছে আৰু মোৰো প্ৰগ্ৰেম আছিলে যিহেতু দেখিছে প্ৰথমতে মই কৈছোঁ যে ৰিহাৰ্চেল কৰি আছোঁ কম্পিটিশ্যনৰ কাৰণে যোনদিনাখন আহিম সেইদিনাখনে মানে মোৰ বিহু আছে 17ত তো আহি পাওঁ মানে 1টাই বাজে 1:30 বাজি যায় মই ট্ৰেইনত আহোঁতে তাৰপিছত সন্ধিয়া 7টা বজাৰ পৰা আমাৰ বিহু আছে সেইবাবে একেবাৰে জেতুকা লগাই আহিছোঁ আৰু এফালে আকৌ মই এঘৰত বিহু খাবলৈ গ'লোঁ তাৰপিছত বিহু খাই মেলি আহিলোঁ আমাৰ ঘৰত ডেকা বুঢ়া হুঁচৰি দল আহিলে চাওকচোন বিহু আহিছে আৰু ডেকা বুঢ়াও আছে ডেকাও আছে এইবিলাক চব মোৰ দেৱৰে হয় কিন্তু অকল এজন আছে মামা আৰু ভাল লাগে নহয় আৰু বিহুত বোলে হুঁচৰি বা মানে ঘৰত এনেকুৱা এযোৰা চোতালত পৰিবই লাগে বোলে হুঁচৰি হওক মানে সৰু ল'ৰা ছোৱালী হওক বা ডাঙৰে হওক মানে ঘৰৰ চোতালত গান গাব লাগে তেতিয়া খুব ভাল বুলি কয় মানে শুনিছোঁ আৰু সেইবুলি আপোনালোকক কৈছোঁ মই কথাটো আৰু নাচনীজনীক চাইছোঁ মানে নিজে গান গাই ওলাই আহিছে ঢুলীয়াবিলাকে গান গাবলৈ নাজানিছে নাচনীয়ে গান গাই আহিছে এই মোৰ দেৱৰ হৈ পিছে কপৰে হয় তেখেতৰ নাম তাই নিজে গাই কিনে ওলাই আহিছে মানে সিহঁতলৈ ৰোৱাই নাই আৰু ঢুলীয়াই গাব যে মই যাম আৰু মোৰ দেওৰানী কাপোৰযোৰ পিন্ধি আহিছে আৰু ভাল লাগিছে ইমানখিনি ফূৰ্তি কৰিছে আৰু এই হুঁচৰিযোৰ ৰাতি 11:30 বজাত আহিছে আমাৰ ঘৰত চব শুলে অকল মা আৰু মই হোৱা নাই তাৰপিছত শুনিলে নহয় ইমান ঢোল চোল বজোৱা গোটেইখিনি উঠিলে আৰু তাৰপিছত এনেকৈ এটা আহি এনেকৈ বিদায় দিলেতো নহ'ব সেইবাবে ঘৰৰ ভিতৰত মাতি আনি সাজ খুৱাব লাগে তো আমিও সেইভাগে নিয়ম ভাগ কৰিলোঁ আৰু প্ৰত্যেক বছৰে বাৰু হয় আমাৰ ঘৰত আনফালে আকৌ মোৰ ইমানেই ফোন আহিছে কি ক'ম আৰু এফালে ৰিহাৰ্চেল কৰি আছে এতিয়া কম্পিটিশ্যনত এজনী কমি গ'লে মানে বেয়া লাগে নহয় মানে ৰিহাৰ্চেলটো কিবা আধৰুৱা যেন লাগে সিহঁতি ৰিহাৰ্চেল কৰি আছে ময়ে অহা নাই মানে মোৰ পিছদিনাখনলৈ ট্ৰেইনৰ টিকেটটো আছিল তো আগদিনাখন সিহঁতি ৰিহাৰ্চেল কৰিছে আৰু পিছদিনাখন মই এইদৰে ওলালোঁ মোৰ আকৌ লিডুলৈ মানে মই য'ত থাকোঁ এইদৰে ট্ৰেইনৰ অপেক্ষাত ৰৈ আছোঁ আমি সকলোৱে গোসাঁই মই আৰু বেটী আমি তিনিটা সকলো নহয় তাৰপৰা এইদৰে আহি আমি পালোহি আৰু ভিডিঅ'টো কেনেকুৱা পালে জনাব চাই কেনে যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নতুনকৈ কোনোবা যদি মোৰ চেনেলটো চাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব অহা দিনাখনো ইমান ভিৰ কি ক'ম মানে আজিলৈ বাই